হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ইংলিছ গ্ৰামাৰ খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে প্ৰিপজিশ্যন। প্ৰায়বিলাক কম্পিটিটিভ এক্সামত প্ৰিপজিশ্যনত 2-3টাকৈ কুৱেশ্যন আহি থকা দেখাই যায়। গতিকে এই ভিডিঅ'টোত আমি যিমানখিনি প্ৰিপজিশ্যন আলোচনা কৰিছোঁ, এই সকলোবোৰ কুৱেশ্যন চিলেক্টেড কুৱেশ্যন হয়। প্ৰতিটো কুৱেশ্যনৰ লগতে তাৰ ইম্পৰ্টেণ্ট কনচেপ্টখিনিও দি যাবলৈ চেষ্টা কৰিছোঁ, যাতে এক্সামত প্ৰিপজিশ্যনৰ যি কুৱেশ্যনে নাহক কেতিয়া আমি কোনটো প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম সুন্দৰকৈ বুজি পাওঁ। ইয়াৰ উপৰিও মই প্ৰিপজিশ্যনৰ অন্য দুটা ভিডিঅ' এই চেনেলটোত আপলোড কৰিছোঁ। যদি চোৱা নাই, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই তাৰ লিংক দি দিছোঁ, তাৰ পৰা চাব পাৰিব। আৰু মই আশা কৰিছোঁ এই তিনিওটা ভিডিঅ' যেতিয়া চাই ল'ব, প্ৰিপজিশ্যনৰ ওপৰত যিমানখিনি জানিব লাগে গোটেইখিনি কথা জানিব পাৰিব। আৰু আশা কৰিম এই তিনিওটা ভিডিঅ' চোৱাৰ পিছত এক্সামত প্ৰিপজিশ্যনৰ এটা মাৰ্কো কাটা নাযাব। গতিকে অনুগ্ৰহ কৰি সেই দুটা ভিডিঅ' চাই ল'ব আৰু চোৱাৰ পিছত মোক কমেণ্টত জনাব যে সেই দুটা ভিডিঅ'ৰ লগতে এই ভিডিঅ'টোৰ পৰা প্ৰিপজিশ্যনৰ গোটেই কনচেপ্টখিনি ক্লিয়াৰ হৈছে নে নাই। আহক আমি আজি ভিডিঅ'ৰ মাজলৈ গুচি যাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইউ ডোণ্ট নিড টু গেট আপছেট দিছ লিটল থিংছ। এতিয়া আমাক 4টাকৈ অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো প্ৰিপজিশ্যন ইয়াত চুইটেবল হ'ব বা বহিব। এতিয়া চাই ল'ব যে ইয়াত কাৰেক্ট এনচাৰটো হৈছে বি, এবাউট। কিয় বি হ'ল? আমি যেতিয়া কিহবাৰ হকে বা কিবাৰ বাবে বুজাবলৈ চেষ্টা কৰোঁ, তেতিয়া তাক আমি এবাউট ব্যৱহাৰ কৰোঁ। যেনে ইউ ডোণ্ট নিড টু গেট আপছেট এবাউট দিছ লিটল থিংছ। সেই একে সৰু বস্তুটোৰ কাৰণে কি হৈছে, আমি আপছেট হ'ব নালাগে। তো সেইটো কথা ইয়াত বুজাইছে। 2 নম্বৰটো চাওঁ, এগছ আৰ চ'ল্ড ডেজ দ্য ডজন। এতিয়া 4টাকৈ অপশ্যন আছে। অপশ্যনকেইটাৰ ভিতৰত এতিয়া কাৰেক্ট অপশ্যনটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, বাই। এইটো কিয় বাই হ'ল? এটা কথা মনত ৰাখিব যে ডজন, এই ডজনৰ লগত যেতিয়া যি কুৱেশ্যন নাহক, ডজন পোৱাৰ লগে লগে ইয়াত বাই ব্যৱহাৰ কৰিব। কাৰণ বাই দ্য ডজন এটা কি হয়? প্ৰিপজিশ্যনেল ফ্ৰেজ হয়। ইয়াত ডজনৰ লগত সদায় বাই আহিব। এইটো কথা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3, আৱাৰ ফ্লেট ইজ ডেছ দ্য ছেকেণ্ড ফ্ল'ৰ অফ দ্য বিল্ডিং। বিল্ডিংটোৰ মানে কি কৈছে? আৱাৰ ফ্লেট ইজ ডেছ দ্য ছেকেণ্ড ফ্ল'ৰ অফ দ্য বিল্ডিং। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত এতিয়া কাৰেক্ট অপশ্যনটো কি হ'ব? আমি কাৰেক্ট অপশ্যনটো জনাৰ আগতে আমি 3টা জানি লওঁ বাৰু। ইয়াত এট আমি কেতিয়া ব্যৱহাৰ কৰোঁ? এটটো ব্যৱহাৰ কৰোঁ যেতিয়া এটা কোনো পইণ্ট বা স্মল এৰিয়া বুজাওঁ। ইন কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া এনক্ল'জ স্পেচ বা এটা লাৰ্জ এৰিয়া ব্যৱহাৰ কৰোঁ। আৰু অন কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া ছাৰফেচ বা ফ্ল'ৰ, কোনো নিৰ্দিষ্ট ফ্ল'ৰ বুজাওঁ। এতিয়া আমি ইয়াত কি কৈছোঁ? ফ্ল'ৰৰ কথা উল্লেখ কৰিছে যে আমাৰ ফ্লেটটো ক'ত আছে? ছেকেণ্ড ফ্ল'ৰত আছে। গতিকে ইয়াত কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, অন। কুৱেশ্যন নম্বৰ 4, হি ৱাজ এষ্টনিছড ডেজ হিজ ফেইলাৰ। এতিয়া মই কাৰেক্ট অপশ্যনটো কোৱাৰ আগতে আপোনালোকে কাৰেক্ট এনচাৰটো ক'বলৈ চেষ্টা কৰিব আৰু শেষত টোটেল কেইটা কুৱেশ্যন কাৰেক্ট হয় মোক কমেণ্টত জনাব। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ ডি, এট। এইটো কিয় এট হ'ব? এটা কিছুমান আছে যে ফিক্স প্ৰিপজিশ্যন হয়। এইটো এটা কি হয়? এষ্টনিছৰ লগত সদায় কি আহে? এট আহি যায়। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, ডু ইউ ন' দ্য ৰিজন ডেজ হিজ এবচেঞ্চ। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 4। এইটো এটা কি হয়? ফিক্স প্ৰিপজিশ্যন হয়, কাৰণ ৰিজনৰ লগত সদায় কি হয়? ৰিজন 4। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, মাই ছিষ্টাৰ্ছ পেইণ্টিংছ ৱেৰ ডেছ এট দ্য নেশ্যনেল মিউজিয়াম। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অন ডিছপ্লে। কিহৰ কাৰণে অন ডিছপ্লে হয় সেইটো আমি জানি লওঁ। দ্য ফ্ৰেজ অন ডিছপ্লে ইজ কমনলি ইউজ টু ইণ্ডিকেট ডেট ছামথিং ইজ বিং শ্ব'ন অৰ এক্সিবিটেড ইন এ প্লেচ হুৱেৰ পিপুল কেন চি ইট। নিশ্চয় বুজি পালে যে অন ডিছপ্লে আমাৰ কেতিয়া হ'ব? যেতিয়া কি হয়? এনেকুৱা এটা প্লেচ য'ত মানে কি আৰু কমন পিপুলবিলাকে চাবলৈ বা তাত ভ্ৰমণ কৰি চাবলৈ যায়। তো তেনেকুৱা বুজালে কি হয়? অন ডিছপ্লে ব্যৱহাৰ হয়। কুৱেশ্যন নম্বৰ 7, আই ট্ৰাষ্ট হিম কমপ্লিটলি হিজ কণ্ডাক্ট ইজ ডেছ ছাছপিচিয়ন। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি এবভ। এতিয়া এবভ কিয় হৈছে, ইয়াত এবভ হোৱাৰ কাৰণটো হৈছে যে এবভ ছাছপিশ্যন মানে কি হয়, মানে ভাল আচৰণকাৰী বা বিশ্বাসযোগ্য। ইয়াত আমাক তেনেকুৱা বুজাইছে, বিশ্বাসযোগ্য বা ভাল আচৰণকাৰী। তো তেনেকুৱা বুজালে তাত কি হয়, এবভ ছাছপিশ্যন। কুৱেশ্যন নম্বৰ 8, দ্য বাৰ্ড ফ্লেউ ডেছ মাই হেড। চাৰিটা অপশ্যনৰ ভিতৰত এইটো কোনটো কাৰেক্ট হ'ব? এইটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি অভাৰ। এইটো কি হয়, অভাৰ আৱাৰ হেড, যেতিয়া পাৰপেণ্ডিকুলাৰলি ওপৰত হোৱা বুজায় তেতিয়া কি হয়, অভাৰ হয়। টাচ হৈ থকা বুজালে অন হ'ব। কুৱেশ্যন নম্বৰ 9, দিছ ফ'ৰ মাংকিজ অলৱেজ কোৱাৰেল ডেছ দেমছেলভছ ইন কেক। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি এমং। কাৰণ ইয়াত কি কোৱা হৈছে, চাৰিটা মাংকিৰ মাজত কি কৰা হৈছে, কাজিয়া লগাৰ কথা কৈছে। যদি দুটাৰ মাজত হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন, তেতিয়া হ'লহেঁতেন বিটুইন। এতিয়া কি হৈছে, দুটাতকৈ বেছি মাজত হোৱা বুজালে সদায় এমং ব্যৱহাৰ হয়। এইটো কথা মনত ৰাখিব। মই ইয়াৰ আগৰ যি দুটা ভিডিঅ'ৰ কথা ক'লোঁ, এই ভিডিঅ'কেইটাত কেতিয়া কোনটো প্ৰিপজিশ্যন আমি ব্যৱহাৰ কৰিম সুন্দৰকৈ বুজাই দিয়া আছে। আশা কৰোঁ সেই ভিডিঅ' দুটা চাই ল'ব। কুৱেশ্যন নম্বৰ 10, আই এম ৱেইটিং ডেছ মাই ব্ৰাদাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। কিয় চি হয়? চি মিনছ ফ'ৰ। ৱেইট ফ'ৰ মানে হ'ল অপেক্ষা কৰা অৰ্থত। ইয়াতে কি হৈছে, আই এম ৱেইটিং ফৰ মাই ব্ৰাদাৰ, এইটো হ'ল অপেক্ষা কৰা অৰ্থত। আৰু কেতিয়াবা ৱেইটৰ লগত অন বা আপোন এই দুইটা যিকোনো এটা হ'ব পাৰে। কেতিয়া হয় সেইটো, যেতিয়া কাৰোবাক সেৱা বা শুশ্ৰূষা কৰা অৰ্থ প্ৰকাশ কৰে, তেতিয়া ৱেইটৰ লগত অন বা আপোন আহি যায়। কুৱেশ্যন নম্বৰ 11, দ্য মুছলিমছ এটেণ্ড প্ৰেয়াৰ্ছ ইন দ্য মস্কিউ ডেছ ফ্ৰাইডে এড অন ফ্ৰম ইন। এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি অন। কিয় অন হ'ব? অনে কি হয়, অন ফৰ ডেইজ এণ্ড ডেটছ, কোনো নিৰ্দিষ্ট দিন এটা বা তাৰিখ এটা বুজাবলৈ কি ব্যৱহাৰ কৰে, অন ব্যৱহাৰ কৰে। আৰু এড কেতিয়া ব্যৱহাৰ কৰা হয়? এড ব্যৱহাৰ কৰা হয় এটা নিৰ্দিষ্ট সময় বুজাবলৈ। আৰু ইন কেতিয়া ব্যৱহাৰ কৰা হয়? মান্থছ, ইয়াৰ্ছ, চেঞ্চুৰিজ বা লং পিৰিয়ডছ অফ টাইম বুজাবৰ কাৰণে কি কৰা হয়, ইন ব্যৱহাৰ কৰা হয়। আশা কৰোঁ এইখিনি কথা মনত ৰাখি থ'ব, এক্সামত ই খুবেই কামত আহিব। কুৱেশ্যন নম্বৰ 12, ইউ হেভ টু ৱৰ্ক হাৰ্ড ইফ ইউ ৱান্ট টু ছাকচিড ডেছ লাইফ। এইটো আমি জানো বাৰু কি হ'ব, অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব ইন লাইফ। কুৱেশ্যন নম্বৰ 13, আই ৱাজ বৰ্ণ ডেছ ফেব্ৰুৱাৰী 7। এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? আমি অলপ আগতে কুৱেশ্যনটোত পাই আহিছিলোঁ যে ডেট বা ডেৰ আগত সদায় কি ব্যৱহাৰ কৰা হয়, অন ব্যৱহাৰ কৰে। গতিকে এইটোৰ কি হ'ব, অন হ'ব। এটা নিৰ্দিষ্ট ডেট বুজাইছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 14, দ্য ছিটুৱেশ্যন ইজ ডেছ কণ্ট্ৰল। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি আণ্ডাৰ কণ্ট্ৰল। কুৱেশ্যন নম্বৰ 15, ৰাজু ইজ মেৰিড ডেছ সংগীতা। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি টু। ৰাজু ইজ মেৰিড টু সংগীতা। এতিয়া ইয়াত দুটা জানিবলগীয়া কথা আছে। ইয়াত কৈছে যেতিয়া মেৰিঙৰ কথা আহিব, মেৰিডৰ কথা আহিব, তেতিয়া সদায় কি হ'ব, তাত টু ব্যৱহাৰ হ'ব। আৰু যেতিয়া মেৰিজ ৱৰ্ড থাকে, ইয়াত কৈছে চাওক যে হোৱেন উইথ ইজ ইউজড হোৱেন ইউ ইউজ দ্য ৱৰ্ড মেৰিজ। যেতিয়া শব্দটো মেৰিজ থাকিব, মেৰিজ থাকিলে সদায় উইথ হ'ব, মেৰিজ উইথ হৈ যায়। কিন্তু মেৰিড বা মেৰিং এনেকুৱা থাকিলে সদায় কি হয়, মেৰিডৰ লগত টু হয়। এইটো কথা ভালকৈ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 16, দ্য বয় পুট হিজ পেন ডেছ দ্য ডেস্ক। এতিয়া কি কৈছে, এড, ইন, অন, অভাৰ। এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? কাৰেক্ট হ'ব অপশ্যন নম্বৰ চি অন। কোনো বস্তু আন বস্তুৰ ওপৰত স্পৰ্শ হৈ থকা অৰ্থাৎ কি হয়, অন ব্যৱহাৰ হয়। অভাৰ কেতিয়া হয়? যেতিয়া বস্তুটো ওপৰত থাকে কিন্তু কি হয়, টাচ হৈ নাথাকে। কুৱেশ্যন নম্বৰ 17, দেয়াৰ ইজ এ ব্ৰিজ ডেছ দ্য ৰিভাৰ। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ এক্ৰছ। এক্ৰছটো কিয় হ'ল? ইপাৰ সিপাৰ অৰ্থাৎ ইমূৰৰ পৰা সিমূৰলৈ অৰ্থ বুজাবৰ কাৰণে এক্ৰছ ব্যৱহাৰ কৰা হয়। ইয়াত যিহেতু ব্ৰিজখন কি হৈছে,
ৰিভাৰটোৰ এটা মূৰৰ পৰা সেইটো মূৰলৈ কানেক্ট হৈ আছে, সেইকাৰণে ইয়াত এক্ৰছ ব্যৱহাৰ হৈছে। কুৱেশ্যন নম্বৰ 18, উই ৱাৰ্ণ্ড হিম ডেছ ড্ৰাইভিং ছ' ফাষ্ট। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ চি, এগেইনষ্ট। কোনো কাম বা কথাৰ বিপক্ষে বুজোৱা অৰ্থাৎ এগেইনষ্ট ব্যৱহাৰ কৰা হয়। ইয়াত যেনেকৈ ড্ৰাইভিং ছ' ফাষ্ট মানে গাড়ী জোৰকৈ চলোৱাৰ বিৰুদ্ধে কি কৰা হৈছে, তাক ৱাৰ্ণ কৰা হৈছে, তো তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে, সেইবাবে ইয়াত কি হৈছে, এগেইনষ্ট হৈছে। কুৱেশ্যন নম্বৰ 19, ফাদাৰ ৱাজ এংগ্ৰি ডেছ মাই মিছবিহেভিয়ৰ। ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, এট। এতিয়া এংগ্ৰিৰ লগত কেতিয়াবা উইথ হয়, কেতিয়াবা এড হয়। আমি কেতিয়া এড হয়, কেতিয়া উইথ হয়, কথাখিনি জানি থওঁ। ব্যক্তিয়ে কৰা কোনো কাম বা ব্যৱহাৰৰ সৈতে খং উঠা অৰ্থাৎ এংগ্ৰি এড হয়। যেনে ইয়াত কি হৈছে, ফাদাৰ ৱাজ এংগ্ৰি এট কি হৈছে, মাই বিহেভিয়ৰ কি হৈছে, মোৰ লগত খং উঠা নাই, কি কৈছে, মোৰ ব্যৱহাৰৰ ওপৰত খং উঠিছে, সেইকাৰণে ইয়াত এড হৈছে। তাৰপিছত এইটোত কি কৈছে, উইথ কেতিয়া হয়, কোনো ব্যক্তিৰ সৈতে খং কৰা অৰ্থাৎ এংগ্ৰি উইথ হয়। যেনে দ্য কেপ্টেইন ৱাজ এংগ্ৰি উইথ দ্য প্লেয়াৰ্ছ। কেপ্টেইনে কাৰ ওপৰত খং উঠিছে, প্লেয়াৰসকলৰ ওপৰত খং উঠিছে। গতিকে এইটো ভালকৈ মনত ৰাখিব, এংগ্ৰি এট কেতিয়া হয়, এংগ্ৰি উইথ কেতিয়া হয়। কুৱেশ্যন নম্বৰ 20, মাই আংকল ডিলছ ডেছ টি। ডিলছ মানে কি, ব্যৱসায় কৰা। এতিয়া কৈছে যে ব্যৱসায় কৰা অৰ্থত কি হয়, ডিলছ ইন হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ইন। মাই আংকল ডিলছ ইন টি, মোৰ আংকুলে কি কৰে, চাহৰ ব্যৱসায় কৰে। আৰু কেতিয়াবা ডিলছৰ লগত উইথ হয়, কেতিয়া উইথ হয়, ব্যৱহাৰ কৰা অৰ্থত কি হয়, ডিলছৰ লগত উইথ হয়। যেনে হি ডিলছ উইথ হিজ কাষ্টমাৰ ৱেল, সি তাৰ গ্ৰাহকসকলক, কাষ্টমাৰসকলক ভাল ব্যৱহাৰ কৰে, তো তেনেকুৱা। গতিকে ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল প্ৰিপজিশ্যনৰ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এক্সামত এইবিলাকৰ ভিতৰৰ পৰাই কুৱেশ্যন আহে। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে। আগন্তুক সময়ত এক্সামৰ আগে আগে, যিহেতু এক্সামলৈ বহুত কম সময় আছে, প্ৰতিটো দিনে প্ৰতিটো ইম্পৰ্টেণ্ট টপিকৰ পৰা ছিলেক্টেড কুৱেশ্যনবোৰ লৈ কিনে এনেদৰে ভিডিঅ' আকাৰে মই দি যাবলৈ চেষ্টা কৰিম। গতিকে প্ৰতিটো ইম্পৰ্টেণ্ট ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।